অৱস্থা এই শিৱসাগৰ নগৰৰ এয়া জয়ানগৰৰ পৰিৱেশ। ইয়াত আপোনালোকে কি পৰিস্থিতি হৈছে, গোটেই ঘৰবিলাক চব বৰবাদ। মানুহ কেনেকে যে কি কৰিব আপোনালোকে চাওক। এই ঘৰটো চালি চাগে বাকী একো চোৱাৰ কোনো প্ৰয়োজন নাই। সেইফালেও যদি আপুনি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে ইয়াতো এই বিছনাখন ওলমি আছে যেন পাইছোঁ, উপঙি আছে। এইখনো উপঙি আছে। এইটো ৰুম দেখা সেইটো ৰুম আৰু বেয়া হৈ আছে। তাতকৈ বেয়া হৈ আছে। অঁ ঠিক আছে। অঁ এইটো বিছনাখনো গ'ল এখন। আপোনালোকে চাওক, এইখন বক্স পালেং আছিলে। বক্স পালেঙৰ ভিতৰত এতিয়া হেৰি এইটো আলমাৰী একেবাৰে বৰবাদ হৈ গ'ল। এইটো ডিভান আছিলে, ডিভানত আপোনাৰ কাপোৰ আছিলে, গোটেই কাপোৰ গুচি গ'ল। ডিভানৰ ভিতৰত কাপোৰ আছিলে, কাপোৰ আছিলে। ডিভানৰ ভিতৰত কাপোৰ আছিলে, কাপোৰৰ সৈতে ডিভান, আলমিৰা সেইটো আছিলে। আলমিৰাৰ অৱস্থা এনেকুৱা। আচৰিত লাগে যে এনেকুৱা ভয়াৱহ বানপানী হৈছে যে ভাবিব নোৱাৰি। মই আকৌ এবাৰ অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো বেলেগ বানপানীৰ লগত তুলনা নকৰিব। শিৱসাগৰ চিটিত এনেকুৱা পৰিস্থিতি হোৱাৰ পাছত যদি আমি সকলোৱে মিলি ইয়াক কিবা এটা ভাললৈ নিবলৈ চেষ্টা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে জাতিয়ে আমাক ক্ষমা নকৰিব, জনগণে আমাক ক্ষমা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰীক বিশেষভাৱে এই কথাখিনি